So hello friends, মই জাষ্ট কামৰ পৰা আহি পেলাই মই ভাবিছোঁ যে মই চিক্ৰেট ডেইলি টিচিঙৰ কিতাপখনৰ পৰা মই আপোনালোকক একো এতিয়ালৈকে কম বুলি কৈছিলোঁ না একো কোৱা হোৱা নাই। চ' আজি মই আপোনালোকক বস্তু এটা কওঁ, এইটো মোৰ বিৰাটেই ভাল লাগিলে আৰু এইটো বহুত দৰকাৰীও, আমি চবেই জানিব লাগে। এইটো ইংলিছত আছে, মই আপোনালোকক অসমীয়াত ট্ৰান্সলেট কৰি দিম। চ' ফাৰ্ষ্টতে মই ইংলিছত পঢ়ি লওঁ এবাৰ। We attract to ourselves what we hold inside. Every circumstances, every person, and every situation that we attract and experience is based on what is inside of us. Could you ask for more magnificent system than this? মানে আমি যিয়ে ভাবি থওঁ, আমি যেনেকৈ ভাবোঁ সেই বস্তুবিলাকে আমি এট্ৰেক্ট কৰোঁ। যদি আমি ভাবিলোঁ যে মানুহজন বেয়া, মোক ঠগিব নেকি, যদি আমি ইন দ্য চাইড পজিটিভিত আমি যদি ভাবোঁ মানুহজন বিৰাট ভাল দেই, মোক নঠগে কেতিয়াও, মোক বিৰাট মৰম কৰে সমানে, he is a savior না, and I will be saved by him। এনেকৈ যদি আমি ভাবোঁ তেতিয়া মানুহটো ছেইম তেনেকুৱাই হ'ব। আমি যোনটোৱে ভাবোঁ, যেনেকৈ ভাবোঁ সেইটোৱে আমি এট্ৰেক্ট কৰোঁ লাইফৰ প্ৰত্যেকটো ষ্টেজতে, হয়নে? সেইটো মোৰ ক্ষেত্ৰতো তেনেকুৱা হৈছে, কাৰণ মই আজিকালি কি হয় ন, মই প্ৰত্যেক মানুহকে মই ভাবোঁ, দেখাৰ লগে লগে মই ভাবোঁ, কেতিয়াও আগতে মই ভাবিছিলোঁ যে কেনেকুৱা বা হয়, মানুহটো ঠগিয়ে দিয়ে নেকি, তেনেকুৱা এটা ভয় ফিলিংছ এটা থাকে, আৰু দেখোঁ যে তেনেকুৱাই হয়। তাৰপিছত আমি একদম একদম চেলেঞ্জিং, বিৰাট আমি নিজকে একদম মানে প্ৰাউড ফিল কৰি কওঁ, কৈছিলোঁ না তেনেকুৱা হ'ব বুলি। আৰে তেনেকুৱা নহ'ব কিয়? আমি তেনেকুৱাই আমি ভাইব্ৰেশ্যন পঠাইছোঁ যে মানুহটো বেয়া হ'ব, মানুহটোৱে ঠগিব, সেইকাৰণেতো সেইটোৱে হ'ব ন, আমাৰ ভাইব্ৰেশ্যনটোৱে তেনেকুৱা। সেইকাৰণে ইয়াৰ মতে উই এট্ৰেক্ট এভৰি পিপল এণ্ড এক্সপিৰিয়েঞ্চ, প্ৰত্যেক মানুহৰ এক্সপিৰিয়েঞ্চ, আমি ভাইব্ৰেশ্যন, আমি ইমান হৈছে নক'ব আৰু। চিটুৱেশ্যন, পাৰ্চন, এভৰি চিটুৱেশ্যন এণ্ড চাৰ্কামষ্টেঞ্চেছ, আমি যেনেকৈ আমি ভাবোঁ সেই বস্তুবিলাকে আমি এট্ৰেক্ট কৰোঁ, গম পাইছে? সেইকাৰণে আমি নিজৰ থিংকিং এবিলিটিটো, থিংকিং কেপাচিটিটো, থিংকিং পেটাৰ্ণটো, সেইবিলাক আমি চেঞ্জ কৰিব লাগিব, সেইবিলাক আমি বহুত প্ৰকাৰে মোল্ড কৰিব লাগিব। পিছত আমি প্ৰাউড ফিল কৰি ক'ব নালাগে, কৈছিলোঁ না এনেকুৱা হ'ব, কৈছিলোঁ না তই পৰিবি, কৰিছিলোঁ না তোক ঠগিব, এইবিলাক কৈ কি লাভ? কাৰণ আমি সেইবিলাক আমি পঠাই আছোঁ, আমি ভাইব্ৰেশ্যন কণ্টিনিউৱাছলি ইউনিভাৰ্ছক, যে মানুহটো বেয়া হ'ব, মানুহটোৱে ঠগিব, কামটো নহ'ব। আমি নিজেই দোষী, আমি নিজেই ৰেছপনচিবল। মই আগতে কৈছোঁ ফ্ৰিকুৱেঞ্চি ভাইব্ৰেশ্যনত, যে আমিয়ে বহুত বস্তুত আমি ৰেছপনচিবল। Your life is a reflection of what you hold inside you, and what you hold inside you is always under your control. So আমাৰ জীৱনটো সেইটোৱে ৰিফ্লেকশ্যন হয়, যে আমি যি বস্তু আমি হোল্ড কৰোঁ আমাৰ ভিতৰত ন, আমি যি বস্তু আমি ভিতৰত থৈছোঁ সেইটো বস্তুৱে আমাৰ লাইফটোৱে নিৰ্ধাৰিত কৰে। আমাৰ ফিলিংছবিলাকে, আমাৰ থিংকিংবিলাকে, সেইবিলাকে আমাৰ জীৱনটো নিৰ্ধাৰিত কৰে। অন্যটো হোল্ড ইনচাইড ইউ ইজ অলৱেজ আণ্ডাৰ ইয়ৰ কণ্ট্ৰল, আৰু আমাৰে আণ্ডাৰত কণ্ট্ৰলত আছে। আমি যদি ভাবোঁ নাই আজিৰ পৰা মানুহটোৰ বিষয়ে ভালকৈ ভাবিম দে, তেতিয়াতো সেইটো আমিয়ে কৰিব পাৰোঁ না, বেলেগেতো আমাক কৰি দিব নোৱাৰে। চ' আমি যি বস্তু হোল্ড কৰোঁ আমাৰ ভিতৰত, সেই কণ্ট্ৰলটো পূৰা আমাৰ হাততে আছে, বেলেগৰ হাতত কণ্ট্ৰলটো নাই। সেইকাৰণে আমি আজিৰ পৰা প্ৰমিছ কৰোঁ যে আমি আমাৰ নিজৰ থিংকিং পেটাৰ্ণ, থিংকিং এবিলিটি, থিংকিং কেপাচিটি, মানুহৰ বিষয়ে আমি ভাবোঁ কেনেকৈ, সেইটো আমি চেঞ্জ কৰোঁ। প্ৰত্যেক মানুহকে আমি ভাল ব্লেছিংছ পঠাওঁ ন, ভাল, যে মানুহটো ভাল, মানুহটোৱে মোক বহুত মৰম কৰে, মানুহজন ভালেই হ'ব, মানুহজন হেল্পফুল হ'ব, তেনেকুৱা ভাইব্ৰেশ্যন পঠাওক। তেতিয়া আপুনি চাব যে এইটো ভাইব্ৰেশ্যনে আপুনি এট্ৰেক্ট কৰিছে, বুজিছে? চ' আজি ইমানখিনিতে থাকক। মই এতিয়া জিৰা মাছ বনাম, কিটচেনত যাওঁ, আপোনালোক থাকিব, মোক চাই থাকিব, ঠিক আছে? আৰু পিছত ভালকৈ বুজাম। এতিয়া মোক মহে ইমান কামুৰিছে, মই আধিকৈ বুজালোঁ। যদি বুজি নাই পোৱা মোক ক'ব হা, মই আকৌ এবাৰ বুজাম। কিন্তু এইটো মোৰ বহুত ভাল লাগিছে, এই চিক্ৰেট ডেইলি টিচিঙৰ এইটো থটটো, সেইকাৰণে মই ভাবিলোঁ যে না, মই শ্বেয়াৰ কৰিম, সেইকাৰণে কৰিলোঁ। এতিয়া মই কিটচেনত যাওঁ, জিৰা মাছ বনাম, আপোনালোকক দেখাই থাকিম, চাই থাকিব হা। লাভ ইউ অল, টেক কেয়াৰ। এইকেইদিন মই জিৰা মাছ বনাম বুলি কিটচেনত আহিলোঁ, এক মিনিট, কিটচেনত আহিলোঁ। এয়া সৰু সৰু কাৱৈ মাছ, ঠিক আছে? সৰু সৰু কাৱৈ মাছ, এয়া দেখিছে, সৰু সৰু কাৱৈ মাছ, আৰু এইটো জিৰা পেষ্ট, এইটো দি মই তেলকৈ বুলি যে কয় বেংগলীত, তেলকৈ বনাম। আপোনালোকে চাই থাকিব, ঠিক আছে? কিন্তু এইটো কাৰণে মোৰ কেমেৰাটো হোল্ড কৰিবলৈ মই কাৰোবাক মাতিব লাগিব, তেলিয়াব লাগিব। মোৰ ল'ৰা ছোৱালীকেইটা তেল নাম্বাৰলৈকে নাহিব, চাওঁ কি কৰোঁ, হয়তো বটিব লাগিব, নহ'লে তেলিয়াব লাগিব। আপোনালোকে চাই থাকিব হা। জিৰা মাছটো মই বনাম, বেছি একো নালাগে, এই মাছটো হ'ল। তাৰপিছত মই মোৰ হেল্পাৰজনী ন, মোৰ ৰান্ধনীজনী, তাই বিৰাট ভাল। তাই কি কৰিছে, মোক এতিয়া এইখিনি পিচি থৈ গৈছে, আৰু এইখিনি পিছাওঁতে মোৰ অৱস্থা কাহিল হৈ গ'লেতো জানে, মিক্সিত ইমান ফাইন পেষ্ট নহয়। ত' এইখিনি দি মই বনাওঁ, আপোনালোকক দেখাই থাকিম, ঠিক আছে? পটককৈ হৈ যায় 2-3 মিনিটতে, আপোনালোকে খালি চাই থাকিব, ঠিক আছে?
আচ্ছা কেমেৰা অন আছে চ' ফাৰ্ষ্টতে মই দেউতাক খাবলৈ দি লওঁ তাৰপিছত আমি আমাৰ ভাতটো বহাম আৰু মই মাছটো বনাই লওঁ পটককৈ হৈ যাব দেউতাই মানে ঔষধ খাইতো সেইকাৰণে দেউতাক আগতে খাবলৈ দি লওঁ মই দেউতাৰ প্ৰিপেৰেশ্যনটো কৰি আছোঁ বইল ভেজিটেবলছ এণ্ড বইল দাল সেইখিনি মই সিজাই দেউতাক দি আহোঁ ঔষধে সৈতে তাৰপিছত মই ফ্ৰুটছ এটাও দিব লাগিব ৰাতি তাৰপিছত মই মোৰ বস্তুবিলাক আপোনালোকক দেখাই আছোঁ ঠিক আছে ত' এতিয়া মই মাছখিনি এটা এটাকৈ তেলত দিলোঁ আৰু কেমেৰাটো এডিটিং কৰাৰ সময়ত দেখিছোঁ যে উল্টা হৈ আছে মই চাওঁ যদি চিধা কৰিব পাৰোঁ নোৱাৰিলে এনেকৈ উল্টাই থাকিব কাৱৈ মাছখিনি মই তেলত ফ্ৰাই কৰিলোঁ আৰু তেলটো অকণমান বেছি দিব লাগিব যিহেতু এইটো তেলকৈ বুলি কোৱা হয় ঠিক আছে তেলটো অকণমান বেছি দি মই কাৱৈ মাছখিনি গোটেইখিনি একেলগে কৰিলোঁ মাছখিনি মই কৰাৰ পিছত মই ফ্ৰাই হ'ব দিওঁ ফ্ৰাই হ'লে মই তাতে জিৰাটো ফ্ৰাই কৰিম কিবা কিবি কৈ আছোঁ শুনক আৰু কি কৈছোঁ ঠিক আছে আপোনালোকে চাই থাকিব আমাৰ নাৰিকলৰ বিয়াত ভাল পাওঁ নাৰিকলৰ বিয়াত খাই লৈছোঁ হা বেয়া নাপাব আপোনালোকে তাৰপিছত এই পিঁয়াজ চৰি কেঁচা জলকীয়া লৈ ল'লোঁ কেঁচা জলকীয়াখিনি মই খুন্দনাত পিচি ল'ম ইয়াতে শুকান জলকীয়া দিব কয় যিহেতু এইটো বেংগলী ৰেচিপি হয় তেলকৈটো শুকান জলকীয়া দিব কয় কিন্তু শুকান জলকীয়াটো নাখায় মানে মোৰ হাজবেণ্ডতে আৰু মই বাৰু অকণমান খাওঁ মোৰ গেষ্ট্ৰিকৰ ভয় নাই মই নাভাবোঁ বেছি কিন্তু তেওঁলোকে বহুত ভাবে যে গেষ্ট্ৰিক হ'ব কি হ'ব সেইকাৰণে কেঁচা জলকীয়া দিয়ে মই এইটো বনালোঁ আৰু কি হৈছে জানেনে এইখিনিতো মই ঠিক বনায়ে আছোঁ কিন্তু পিছলৈ মই যে একদম ফাইনেল ষ্টেজটো দেখাবলৈ পাহৰিলোঁ কিন্তু আপোনালোকে বনোৱা প্ৰচেছটো চাই লওক কিন্তু বিৰাটেই ইজি একো খাটনি নাই পিঁয়াজ নালাগে পিঁয়াজ কাটিব নালাগে ৰচুন আদা একো নালাগে ইভেন আলু চালু নালাগে কালা জিৰা মই দিম এতিয়া তেলত কালা জিৰাখিনি অকণমান সৰহকৈ দিব হা ক'লা জিৰাটো অকণমান সৰহকৈ দি পেলাই তেলত আপুনি শুকান জলকীয়া যদি আপুনি দুটামান দি দিয়ে তেতিয়াও ভাল শুকান জলকীয়া আপুনি দুটামান দি দিবও পাৰে আৰু এতিয়া আপুনি জিৰা পেষ্টখিনি ধুনীয়াকৈ গোটেইখিনিয়ে দিব জিৰা পেষ্ট জিৰা অকণ সৰহকৈ পিচি ল'ব পাৰিলে আধা বাতিমান জিৰা পিচিব নাভাবিব যে খাওঁতে ভয়ানক লাগিব খাওঁতে একদমেই বিৰাটেই ভাল লাগে জিৰা আপুনি বেছি দিলেও টেনশ্যন নাই ভাল লাগে কাৱৈ মাছটো এনেকৈ বনালে পূৰা মানে কাৱৈ মাছৰ একদম মেইন এচেঞ্চটো থাকি যায় আৰু মেইন গন্ধটো পায় জিৰা মাছেদি বহুত টেষ্টি লাগে এইখিনি জিৰাখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ব যেন কেঁচা কেঁচা হৈ নাথাকে তেল এৰিব তেতিয়াহে আপুনি পানীটো ঢালিব আৰু কি জানেনে মোৰ কুটাটোত হালধি সুমিয়াই থোৱা নাই আৰু মোৰতো জানে মই ভাগৰি আহোঁ কাম কৰাৰ পিছত অলৰেডি মোৰ বহুতখিনি এনাৰ্জি ড্ৰেইন হৈ যায় তথাপিও ছেভ কৰোঁ অলপ আপোনালোকৰ কাৰণে নিজৰ কাৰণে আৰু মই নিমখ দিলোঁ হালধি সেইখিনিয়ে দিলোঁ আৰু মই ভাবিলোঁ যে মাছততো হালধি থাকিবই মাছৰ হালধিখিনি চলিব আৰু কামত আহিব সেইখিনিয়ে ওলাব অলপ অলপকৈ সেইকাৰণে হালধি আৰু এক্সট্ৰা নাঢালিলোঁ তাৰপিছত নিমখটো দিলোঁ নিমখটো দি পেলাই এতিয়া মই যোনটো জলকীয়া পিচি থৈছিলোঁ ন কেঁচা জলকীয়াটো সেইটো মই এড কৰি দিম তৰকাৰীটো ঠিক আছে চ' মই কেঁচা জলকীয়াখিনি এড কৰি দিলোঁ তৰকাৰীটোত এই বস্তুখিনি দিলোঁ এই বস্তুখিনি দিয়াৰ পিছত মই অকণমান ফ্ৰাই কৰিম যেতিয়া অকণমান জিৰাটো যেতিয়া ডাৰ্ক কালাৰ হ'ব তেতিয়া মই ঠিক আছে চাই থাকক এয়া মোৰ জোলটো এনেকুৱা পাতলা হ'ব আপোনাৰ প্ৰথমতে কিন্তু আপুনি এইখিনি পূৰা উতলিব দিব লাগিব ঠিক আছে পূৰা উতলি এইটো লাষ্টত আপোনাৰ ঠিক হৈ যাব তাৰপিছত ধুনীয়াকৈ তেলকৈ মাছৰ জোল হৈ যাব কিন্তু চৰি মইতো দেখাব আজিলৈ ইমানতে থাকোঁ সেইখিনি উতলিলে আমি ভাতৰ লগত গৰম গৰম পৰিৱেশন কৰিম আপোনালোক থাকক ভালকৈ থাকক গুড নাইট শ্লিপ টাইট ইটছ মি ডায়ানা লভ ইউ অল আৰু মোৰ লভ এট্ৰেকশ্যনৰ ভিডিঅ' আকৌ ধুনীয়াকৈ আহি আছে নতুনকৈ আহি আছে আপোনালোকে চাই থাকিব ঠিক আছে লভ ইউ অল টেক কেয়াৰ